চতে গৈ গৈ বহাগে পালেহি ফুলিলে ভেবেলি লতা কইনো কৈ থাকোতে উৰকে নপৰে ৰঙালী বিহুৰে কথা। নমস্কাৰ বন্ধুসকল। হয়, কইনো কৈ থাকোঁতেতো উৰকে নপৰে ৰঙালী বিহুৰে কথা। আজি আপোনালোকৰ সন্মুখলৈ মই এটি ভিডিঅ' লৈ আহিছোঁ বিহু ঢোলৰ চাপৰৰ ওপৰত। আমি ডেকা কালত এটি চাপৰ বজাইছিলোঁ, ঢোলৰ চেও। সেই চেউটি আজিকালি প্ৰায় বিলুপ্তিৰ পথত বুলিয়ে ক'ব পাৰি। হয়তো অসমৰ কোনো চুকে কোণে আছে, কিন্তু তাক প্ৰদৰ্শন কৰা আমি দেখা নাপাওঁ। আমি সেই চেউটিৰ নাম অসমীয়া চেও বুলি জানিছিলোঁ, ঢোলৰ অসমীয়া চেও। কিন্তু আমি এতিয়া বিভিন্ন মাধ্যমত দেখিছোঁ যে ধৰক খৰা চেও, দীঘলীয়া চেও, নাচনী চেও, ওজা চেও, এইধৰণে 8-10টি বিহু চেওৰ কথা আমি দেখিবলৈ পাইছোঁ। কিন্তু এই অসমীয়া চেও বোলাটি, এইটো অসমীয়া চেও যিটি নাম আমি শুনিছিলোঁ বা অসমীয়া চেও বুলি আমি ভাবিছিলোঁ, প্ৰকৃততে ই কোন বিধৰ চেও এই কথাটো জানিবৰ কাৰণে আপোনালোকলৈ চেউটি মই আগবঢ়াই দিছোঁ। গতিকেলৈ আপোনালোকে চেউটি শুনিব আৰু এটা কমেণ্ট দি জনাব যে এইটো কোনটো চেওৰ ভিতৰত পৰে। ধন্যবাদ।